নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। বৰ্তমান মোৰো ভালেই। আজি লৈ আহিছোঁ মই নিজ হাতে বোৱা চেমিননি চাদৰ 8খন চাদৰ দেখাম আজি আপোনালোকক। মই নিজেই বোৱা। প্ৰথম 2খন হৈছে আগতে বৈ থোৱা আৰু বাকী 6খন এতিয়া বোৱা। কেনেকুৱা লাগিছে আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে ক'বচোন কিমান দামত দিলে মোৰ লাভ হ'ব। যদি জানে কোনোবা জনা মানুহ আছে তেতিয়াহ'লে মোক ক'ব, নিশ্চয় ক'ব দেই। দেখুৱাইছোঁ চাদৰকেইখন। এইখিনি চাদৰ 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন। এইখিনি হৈছে চাদৰখিনি। সকলো একেবাৰে ৰেডি টু ৱেৰ হৈ আছে। দহি ধুনীয়াকৈ বাতি থোৱা আছে আৰু দেখিছেনে কি ধুনীয়া ধুনীয়া ফুল কৰি থোৱা আছে চাদৰকেইখনত। এখনকৈ মই আপোনালোকক দেখাই যাম, কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে ব'ল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দেখাইছোঁ এইখন মোক খুৰীয়ে ব'বলৈ দিছিলে, মানে খুৰীয়ে কৈ দিছিলে কেনেকুৱা লাগিব। এনেকৈ ফুল দিয়া আছে, আগত দহি বাতি থোৱা আছে আৰু গোটেই গাটোতে এইদৰে চকলেট ৰঙৰ দহি কিবা বুটা কৰি থোৱা আছে। প্ৰথম 3 লাইন অলপ ঘন ঘনকৈ দিয়া হৈছে, দেখিছে আপোনালোকে নিশ্চয়। তাৰপিছত গোটেই গাতে এনেকৈ দিয়া আছে সৰু সৰুকৈ বুটা, খুবেই ধুনীয়া। আৰু মই বহুত কম দামতে চাদৰখিনি বিক্ৰী কৰিছোঁ। আপোনালোকে হ'লেও জনাবচোন কিমান দামত দিলে, কেনেকৈ বেচে। যদি কোনোবা জনা মানুহ আছে জনাব আপোনালোকে। এখন প্ৰথমখন চাদৰ দেখালোঁ আপোনালোকক, দেখিছেনে। আৰু মেলি নেদেখুৱাওঁ, ইমানেই আছে। কেনেকুৱা লাগিছে জনাব। এইখন কেৱল মাত্ৰ চকলেট ৰঙৰে বুটা আছে, ইয়াতে অইন কালাৰৰ একো বুটা নাই। চকলেট ৰঙৰ দহি কৰি থোৱা আছে ধুনীয়াকৈ। সম্পূৰ্ণ ৰেডি টু ৱেৰ হয় চাদৰকেইখন। ছেকেণ্ডখন এইখন হৈছে ছেকেণ্ডখন। এইখনৰ আগত এনেকৈ ফুল থাকিব, দেখিছে। ওপৰত এনেকৈ 3 লাইনটো, প্ৰত্যেকখন চাদৰতে 3 লাইনটো ঘন বুটা থাকিব, ধৰিব পাৰিছেনে। এই 3 লাইনটো ঘন বুটা থাকিব আৰু গাটোতো গোটেই বুটাই থাকিব। আগত এনেকৈ থাকিব 3 লাইন ঘনকৈ আৰু গোটেই গাটোতে এনেকৈ বুটা থাকিব, নিশ্চয় ধৰিব পাৰিছে। এইখন চাদৰকেইখনত দিশটো আপোনাৰ পদ্মিনী সূতা দিয়া হৈছে, বগা ৰঙৰ পদ্মিনী সূতা আৰু মাজতে গৰিয়লা দিছোঁ যে, গৰিয়লা দিওঁতে ইয়াতে ঘিউ ৰঙৰ সূতাটো দিয়া হৈছে আৰু বানীত গৰিয়লিত ৰিলেক্সটো মাৰি দিয়া হৈছে, ধৰিব পাৰিছেনে। কিন্তু দীঘত দিয়া নাই, যিহেতু দীঘল তাত আমনি কৰিব বুলি ভয় লাগে, সেইকাৰণে দিয়া নহ'ল দীঘত, কিন্তু বানীত দি থোৱা আছে। আৰু এইখন প্ৰায় কালাৰ একেই, ফুলটোহে বেলেগ বেলেগ হ'ব পাৰে। এখন কেনেকুৱা লাগিছে জনাব। সেউজীয়া ৰঙা চকলেট দি থোৱা আছে বুটা। সেয়া প্ৰথম 3 লাইন ঘনকৈ থাকিব আৰু বাকী মাজত 3 ঘৰৰ মূৰে মূৰে দি থৈছোঁ। হ'লেও মই হেঙাকৈ দিয়া নাই, বহুত ঘনকৈ দিছোঁ বুটাখিনি, ধৰিব পাৰিছে। বেছি কৈ নাথাকোঁ আৰু আপোনালোকে ধৰিব পাৰিলেই। প্ৰথমকেইখন চাদৰতে এখন 3 নম্বৰখন। তাৰপিছত এখন হৈছে এইখন 4 নম্বৰখন চাদৰ। অ'কে, ইয়াত চকলেট ৰঙৰ দহি বাতি থোৱা আছে, ফুল কৰা আছে আৰু ইয়াতে গোলপীয়া ৰঙৰ বুটা আছে, গোলপীয়া, সেউজীয়া, ৰঙা আৰু চকলেট, এইটা ৰঙৰ বুটা আছে। খুব ধুনীয়া ধুনীয়া চাদৰকেইখন, মৰম লগা চিম্পুল। আপোনালোকে মুগাৰ মেখেলাৰ লগত হওক বা এক্সট্ৰা তেনেকুৱা মেখেলাৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব। আৰু বুটা যিহেতু বিভিন্ন ৰঙৰ আছে, আপোনালোকে বিভিন্ন ৰঙৰ ব্লাউজৰ লগতো পিন্ধিব পাৰিব। গতিকে কেনেকুৱা হৈছে মোক জনাব চাদৰকেইখন। আৰু কাৰোবাক লাগিলে ক'ব, মই যেতিয়া আকৌ লগাম তেতিয়া আপোনালোকক মই দিবলৈ চেষ্টা কৰিম দেই। এখন দেখিছে, আগত ফুল 3 লাইন ঘন বুটা আৰু বাকী মাজত এনেকৈ। চাদৰকেইখন বহুত কষ্ট হৈছে, যিহেতু মই হিৰক নাজানো আৰু সেইবাবে প্ৰত্যেকটো ফুলেই বাচিব লগা হৈছে। আৰু এইখন হৈছে আজি কটা, সেইকাৰণে এইখন দহি বটা নাই। এখন এনেকৈ দেখাই দিলোঁ আপোনালোকক। আজি দহিটো বাতিব লাগিব আৰু বিহুৰ আগত গোটেইখন চাদৰ মই দিব লাগিব। বাকী 5খন ৰেডি হৈ গ'ল, কিন্তু এখন 6 নম্বৰখন চাদৰ, এইখন আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। আগৰ এনেকৈ থাকিব, দেখিছে।
তিনি লাইন ঘনকৈ বুটা থাকিব তাৰপিছত গোটেই গাতে এনেকৈ থাকিব বুটা খুব ধুনীয়া বহুতেই মৰম লগা আপোনালোকে ওচৰৰ পৰা দেখিলে গম পাব চালে গম পাব চুই চালে গম পাব কেনেকুৱা হয় ধুনীয়াকৈ যথেষ্ট দীঘল বহলকৈ লগাইছোঁ খুব ধুনীয়া লাগিছে চাদৰকেইখন চাওকচোন আপোনালোকে চালে গম পাব ওচৰৰ পৰা কিমান মৰম লগা হয় আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া দেখুৱাম মই আগতে যি লগাইছিলোঁ চাদৰ মা আৰু মোৰ কাৰণে তেতিয়া প্ৰথম লগাইছিলোঁ 3খন চাদৰ বেছি নহয় মাত্ৰ 3খন চাদৰ লগাইছিলোঁ সেইকাৰণে তাত দীঘত যেনেকৈ ৰুলেক্সটো দিছিলোঁ বাণীটো তেনেকৈ দিছিলোঁ এইখিনি মই প্ৰথম লগোৱা চাদৰ আছিলে এইখিনি চাদৰ দেখিয়ে মোক মানে পিছত লগাবলৈ অৰ্ডাৰ দিছিলে খুৰীহঁতে বা ওচৰৰ মানুহে এয়া মই প্ৰথম লগোৱা চাদৰ এনেকৈ পতি দি থোৱা আছে আগত ফুল বচা আছে আৰু গোটেই ইয়াতে বুটা আছে এইখিনি কিন্তু দীঘতো ৰুলেক্সটো লগোৱা আছে কাৰণ দীঘ আৰু বাণী দুয়োটাই আছে কাৰণ চুটিকা লগাইছিলোঁ যে চুটিকা লগালে ইমান আমনি নকৰে সেইকাৰণে ইয়াত গোটেইখনতে দিয়া আছে দেখিছেনে প্ৰথম 3 লাইন ঘনকৈ আছে এয়া প্ৰথম 3 লাইন ঘনকৈ আছে পিছত গোটেইখনতে নিমকি বুটাটো দিয়া হৈছে দেই বেলেগ বুটা দিয়া নাই এয়া বুটা দি থোৱা আছে গোটেইখনতে এনেকৈ তেনেহ'লে কেনেকুৱা লাগিছে আপুনি জনাব আৰু লাষ্ট মোৰ চাদৰখন আপোনাক দেখুৱাবলৈ লৈছোঁ এইখন হৈছে মোৰ চাদৰখন দেখিছেনে ফুলটো কেনেকুৱা লাগিছে ক'ব আৰু ইয়াতে গোটেইখন কৈছোঁৱেই একেই নিমকি বুটাই বাছি থোৱা আছে ইয়াতে সৰু সৰুকৈ বচা আছে এয়া ঘনকৈ 3 লাইন কৰি থোৱা আছে বাকী গোটেই গাতে এনেকৈ কৰি থোৱা আছে দুটাকৈ কিন্তু খুব ধুনীয়া মৰম লগা হয় তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ চাদৰকেইখন আপোনালোকে কেনেকুৱা লাগিলে জনাব আৰু আপোনালোকে যদি জানে কোনোবা তেতিয়াহ'লে জনাব মই মানে কিমানকৈ দিব পাৰিম চাদৰকেইখন তেতিয়াহ'লে আজিলৈ আহিছোঁ আপোনালোক সকলো ভালেই থাকক সুস্থ থাকক আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিব এনেদৰে মৰম দি থাকিব চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ লগৰ বন্ধু বান্ধৱীসকলে